সকলোকে নমস্কাৰ জনাইছোঁ মই মনিয়ে মোৰ নতুন এটি ভিডিঅ'লৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ আজি ওলাইছোঁ ডিব্ৰুগড়লৈ বুলি কিয় ওলাইছোঁ সেয়া বাৰু জনাই থাকিম দেই গৈ লওঁ এইফালে ওলাইছে গেঞ্জি পিন্ধি লৈ যা চাৰ্টখন কি হ'ল এইবিলাক গেঞ্জি পিন্ধি ডিব্ৰুগড় আছে এইফালে নিহা যেতিয়া ক'ৰবালৈ ওলাওঁ এই ঠাইটুকুৰা ফটো মাৰোঁ আমাৰ এই ঠাইটুকুৰা এই গছজোপাৰ পৰা মানে কি হয় ফটোখন অকণমান আনে বেয়া দেখিলেও আমি ধুনীয়া দেখোঁ আৰু এতিয়া যাওঁ কি কাৰণে কৈছোঁ দেখাইছোঁ আমি আকৌ ক'ৰবালৈ গ'লে আমাৰ ৰাজবংশীক নিনিলে নহয় এইবিলাক বেলেগৰ ডুমডুমাত আছেহি তাকে আকৌ সোমাই মেলি লৈ যাওঁ বুলি কাৰণ মানে কি কথা আহি যায় এইবিলাক ওলাই মেলি ৰেডি বায়ত আৰু মানে আমাৰ ৰাণীক লৈ যোৱা কাৰণটো হ'ল এইটো কথা আহি যায় বিলটো কথা আহি যায় যে ওলাই লা সোনকালে আহোঁতে কিবা পিন্ধি আহিলে 100 টকীয়া বোলে টপ এটা পিন্ধি আহিছিলে এতিয়া আকৌ মই ঘৰৰ পৰা মেখেলা চাদৰ আনি পিন্ধাই মেলি আকৌ নিবলগীয়া আছে আছিলেহি আমাৰ হুনমণি বাই ঘৰত নতুনকৈ ঘৰ মাটি বাৰী কিনি একদম আছে মই অহা নাছিলোঁ আজিলৈকে ধুনীয়া মজা মজা মই অহা নাছিলোঁ মাটি বাৰী ল'লে ঘৰ চৰ বনালে বুলি গম পাই আছিলোঁ কিন্তু অহা নাছিলোঁ আজি আহিলোঁ এতিয়া সুদা মুখে পঠিয়াই দিছে বহুত দুখ লাগিছে মোৰ জানা আনিছোঁ চেণ্ডেলো লৈ আহিছোঁ কি ক'ব আৰু হ'লেও মানে এইটো কথা আছে যে লৈ গৈছোঁ আৰু যাওঁ দেই আহিম দে থকাকে আহিম থকাকে আহিম দিয়ক আহিছোঁ দেই এতিয়া আমি আটাইকেইটাই এইফালে সৰু বাই এইফালে শমিষ্ঠা বাই আৰু এইফালে হ'ল নিহা আৰু বাবা আগত গৈ আছে আমি এতিয়া সেই হুনমণি বাই ঘৰ পৰা এইয়া আগবঢ়াবলৈ আহি পেলাই পিছে পিছে লাগি লাগি আহি আছে যে খাইছে আকৌ ঠিকছে এতিয়া গৈ আছোঁ মানে আমি আহিছোঁ ডিব্ৰুগড়লৈ নিহাৰিকা এডমিশ্যন হৈছে তাই MA টো কৰোঁ বুলি কৈছে সেইকাৰণে তাই এডমিশ্যনটো হৈ গ'ল এতিয়া PG লাগে PG বিচাৰি আমি ডিব্ৰুগড়লৈ আহিছোঁ আমি ডিব্ৰুগড়লৈ আহিছোঁ এতিয়া ভাল হ'ব হাঁহিবাকেইটা দিম আকৌ মই এতিয়া ডিব্ৰুগড়খন আজি অলিয়ে গলিয়ে ফুৰিছোঁ কোনোদিন ফুৰা নাছিলোঁ নিহাৰিকাৰ লগতে মানে আমি PG বিচাৰি মানে চলাহ কৰি দিছোঁ গোটেই বিচাৰিছোঁ বিচাৰি ফুৰা নাই আৰু এতিয়া বিচাৰি আছোঁ এতিয়ালৈকে হোৱা নাই একেবাৰে থৈ যাম বুলিতো কাপোৰ কানি লৈয়ে আহিছোঁ তাকে আৰু চাই লওঁচোন আহি পালোঁ বিচাৰি বিচাৰি মানে ইমান PG চালোঁ তাই পচন্দ নহয় মানে তাইক এনেকুৱা এটা PG লাগে বগা লাগে মানে চাফা হ'ব লাগে যিয়ে নহওক তাই আহি এইটো PG পচন্দ কৰিলে যি বা কিবা কি শেষত আৰু এতিয়া ধুনীয়াকৈ বস্তুবোৰ সামৰি লৈছে আৰু তাই মানে একদম তাইৰ মতে হ'ব লাগিব মানে মোৰ মতে নহয় সেইকাৰণে মই বহি আছোঁ তাইকে চাই তাই বস্তুবোৰ ধুনীয়াকৈ সামৰি আছে মই নাজানো মানে তাইৰ নিচিনা কৰিব খুৱাই দিলে তাই ৰুম পিছত এতিয়া কৰি মেলি এতিয়া তাই হেপি এতিয়া আমি যাবলৈ ওলাইছোঁ বাই বাই ভালকৈ থাকিবা দেই দেহা পঢ়িবা ভালকৈ দেই এতিয়াতো তোমাক ক'বলগীয়া নাই এতিয়া মেচিয়ৰ হ'ল আৰু হয়নে এতিয়া আমাক দায়িত্ব ল'ব পৰা হ'ল আমি কি জ্ঞান দিম হয়নে এতিয়া উপদেশ দিবলৈ নাই আৰু হয় নাই বাই বাই ক'লে গ'লগৈ আহিলোঁ তাই সেইজনী গৈছেগৈ ডাঙৰ হ'ল আৰু বেয়া নালাগে আৰু আচলতে হ'ল যে সৰু বাই এইফালে শমিষ্ঠা বাই এইফালে বাবা এতিয়া আমি আহি আছোঁ এতিয়া ভোক লাগিছে মানে ক'ৰবাত কিবা এটা খাই লওঁ ইমানেই বোলে ভোক লাগিছে মাংস অৰ্ডাৰ কৰা হৈছে কিন্তু মাংসটো অহালৈকে ৰ'বলৈ বোলে সময় নাই হয়নে ভাবলো হে টেষ্টি সেইকাৰণে লৈ লওক মোৰ কাঁহী অৱস্থা চাক নুধুলেও হৈ যাব ইমানেই ভোকত আছোঁ মানে আমি একদম কাঁহী চুচি বাচি এইজনীয়ে নোৱাৰিছে খাবলৈ জল্দি খাওক চুচি বাচি খালোঁ দেই থ'লোঁ থোৱাৰ পাছতে পেহী এগৰাকী গা বেয়া যিহেতু সেইকাৰণে আমি আকৌ অপেক্ষা হস্পিটেল পালোঁ দেখা এটা
আহিছোঁ ওলাই আহি আকৌ এইফালে দেখিছেনে আপাকৰ লগত মানে পুৰা পইচা কাজিয়া এইফালে পইচা কাজিয়াটো দেখাইছোঁ কিন্তু স্কিনাৰ পাতিছে আগৰ দিনত কি আছিলে বাতি আছিলে দে বাবা দে আজিকালি এইটো দে বাবা দে এতিয়া আহি ঘৰ পালোহি আহি দুইজনী মূৰ গা ধুই মানে একদম দিনটো মানে কি হ'ল গৰমত ঘূৰি ফুৰা যে এতিয়া সি গা ধুই এনেকুৱা লাগিছে মানে সি গা চা ধুলো ধুই মেলি এতিয়া আজি জানো মানুহে কিহে ভাত বনাই থৈছে থৈছে আৰু এতিয়া ধুনীয়াকৈ খাম বম শুম আকৌ ৰাতিপুৱা দিনটো আৰম্ভ হ'ব আৰু দেই আজি দিনটো কাৰ্যসূচীটো আপোনালোকক অকণমান আজি দিনটো কাৰ্যসূচীটো নহয় আৰু একেটা কামতে ব্যস্ত নিচিনা হ'ল ডিব্ৰুগড়তে দিনটো আজি পঠাই দিলোঁ আৰু